মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কোনদিনা হ'ব সেয়ালৈ আপোনালোকে বহুত চিন্তিত হৈ আছে, কিয়নো অকল ৰাজ্যতে নহয় গোটেই দেশজুৰি লকডাউন চলি আছে। তো লকডাউনৰ মাজতেই সেৱা কৰ্তৃপক্ষই জনাইছে যে আমাৰ ইতিমধ্যে 80% পৰীক্ষাৰ বহি চোৱা হৈছে। তো কেতিয়া ৰিজাল্টটো দিয়া হ'ব সেই বিষয়ে জানিবৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। যদিহে আপোনালোকে চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক দি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আৰম্ভ কৰিব ওলাইছোঁ আজিৰ ভিডিঅ'টোলৈ। জুন মাহৰ দ্বিতীয় সপ্তাহত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব। সেৱা কৰ্তৃপক্ষই জনাইছে এই কথা। জুন মাহৰ দ্বিতীয় সপ্তাহ মানে 7 তাৰিখৰ পৰা আৰম্ভ কৰি 14-15 তাৰিখৰ ভিতৰত ৰিজাল্ট ঘোষণা কৰা হ'ব। সেৱা কৰ্তৃপক্ষই এই কথা জানিবলৈ দিছে। আৰু এটা ডাঙৰ কথা হ'ল, অনুষ্ঠিত নহয় 10ম শ্ৰেণীৰ টেষ্ট পৰীক্ষা। এইটো এটা ডাঙৰ খবৰ যে অনুষ্ঠিত নহয় 10ম শ্ৰেণীৰ টেট পৰীক্ষা। তাৰ বিপৰীতে হ'ব গণিত আৰু বিজ্ঞান পৰীক্ষাৰ অনলাইন যোগে। আপোনালোকে কথাটো মই আকৌ কৈছোঁ যে অনুষ্ঠিত নহয় 10ম শ্ৰেণীৰ টেষ্ট পৰীক্ষা, তাৰ বিপৰীতে গণিত আৰু বিজ্ঞান পৰীক্ষা অনুষ্ঠিত কৰা হ'ব অনলাইন যোগে। ইউটিউব চেনেলৰ জৰিয়তে সেৱাই বিশেষ পাঠদান আগবঢ়াবলৈ আৰম্ভ কৰিছে ছাত্ৰ ছাত্ৰীলৈ। এটা গুৰুত্বপূৰ্ণ পদক্ষেপ সেৱাৰ, যিহেতু গোটেই দেশ লকডাউন চলি আছে। লকডাউনৰ মাজতো সেৱাই ল'ৰা ছোৱালীক পাঠদানৰ কাৰণে ইউটিউবৰ ব্যৱস্থা হাতত লৈছে। মই আকৌ কৈছোঁ, জুন মাহৰ দ্বিতীয় সপ্তাহত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব, এয়া সেৱা কৰ্তৃপক্ষই জনাইছে। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যে 10ম শ্ৰেণীৰ টেষ্ট পৰীক্ষা নহয়, তাৰ বিপৰীতে গণিত আৰু বিজ্ঞানৰ পৰীক্ষা হ'ব অনলাইন যোগে। ধন্যবাদ।